নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিতে মোৰ চেনেললৈ স্বাগতম জনাই আগবঢ়াব লৈছোঁ আজি মোৰ ব্লগটো। আজি ব্লগটোত আছে যোনখন ঘৰত মই বিয়া হৈছোঁ, অৰ্থাৎ মোৰ এতিয়া বৰ্তমান ঘৰখন, সেই ঘৰখনৰ অলপমান ছবি আপোনালোকৰ আগত দাঙি ধৰিম। আৰু মই ঘৰত গৈ কি কৰিলোঁ, কি খালোঁ, কি বনালোঁ, কাক লগ পালোঁ, সকলো আপোনালোকৰ আগত অলপ দেখাম। আৰু মোৰ ঘৰৰ মানুহবোৰৰ লগতো অলপমান আপোনালোকক পৰিচয় কৰাই দিম। নিশ্চয় আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পাব। বলক ব্লগটো আৰম্ভ কৰোঁ। চাহ বনি আছে, তাৰপিছত এয়া ভাত বনালোঁ। আজি বনিব জিকা, এইটো আছে ভোট জলকীয়া, বিলাহী, এয়া হ'ল পিঁয়াজ কাটি লৈছোঁ মাছ বনাবৰ কাৰণে। আমাৰ যেতিয়া মাছ মাংস হয় তেতিয়া এনেদৰে আমি জুইত বনাওঁ। পিছফালে আমাৰ জুইশালখন আছে। মাছ মাংস যদি ইয়াত বনাওঁ অলপ গেছটো ৰেহাই হয়, লগতে মাংসটো অলপ টেষ্টিও হয়। এয়া মাছ ভাজিবৰ কাৰণে কেৰাহী ৰেডি কৰি ৰাখিছে। আমাৰ ডাঙৰ বৌয়ে বনাই আছে। আচলতে আমাক এতিয়াও ৰান্ধনি পাল দিয়া নাই, যিহেতু কিবা নিয়ম আছে, নিয়ম কৰা হোৱা নাই। গতিকে আজি মাছৰ চব্জিটো বৌয়ে বনাব। আটাইতকৈ ভাল লগা সময় মোৰ এইখন টাইমত মোৰ চাহখন বনাবলৈ অকণো এলাহ নালাগে, দিনটো যিমান কষ্ট হ'লেও। কাৰণ গোটেইকেইজন কামৰ পৰা আহি সন্ধিয়া সময়ত মহাভাৰত ৰামায়ণ চাবলৈ দেউতাৰ লগতে গোটেইকেইজন গোট খাই আমিও দেউতাহঁতৰ লগতে চাই থাকোঁ মহাভাৰত ৰামায়ণ। আৰু এইকণ সময়ত একেলগে গোটেইখিনিয়ে চাহ খাওঁ, অলপ ভালো লাগে। আৰু লগতে টুকটুকেও বহুত এইকণ সময়ত দিগদাৰ কৰে, সি মানে ফূৰ্তিতে ক'ব নোৱাৰা হৈ যায় কি কৰে, গোটেইকেইজনকে যে একেলগে দেখে। দাদাই লৈ আহিছে, হাতত দেখিছেনে জাহাজী কল হয়। এইটো কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা হোৱা নাই ইয়াত, সম্পূৰ্ণ ঘৰুৱা পদ্ধতি, মানে গোবৰ সাৰ ব্যৱহাৰ কৰি গছতে পকা এইটো কল। তেনেহ'লে আমি এতিয়া চাহটো খাই লওঁ সকলোৱে, অলপ মই বিৰতি লৈছোঁ। মই আজি আপোনালোকক মোৰ দেউতাৰ লগত চিনাকি কৰি দিওঁ। মোৰ দেউতাৰ লগত আছে ভতিজা মানে ইয়াৰ বয়স হৈছে বৰ্তমান 3 মাহ। আৰু এজন ভতিজাৰ লগত আপোনালোকক মই চিনাকি কৰি দিওঁ, মোৰ ডাঙৰ ভতিজা। ইয়াৰ বয়স বৰ্তমান 2.5 বছৰ চলি আছে। বৰ্তমান আমাৰ ঘৰত ল'ৰা-ছোৱালী নামৰ দুজনে আছে। মই ব্যায়াম কৰিম, মই পঢ়িম, মই বেয়া ল'ৰা নহয়, মই এটা ভাল ল'ৰা, মই কাম কৰি খাওঁ, মই কাকো আমনি নকৰোঁ, মই মাক আমনি নকৰোঁ, মই নকৰোঁ, কোৱা শুন, নকৰোঁ দেই। আমি যাম আজি দেৰগাঁৱলৈ। ব'লক বাটে বাটে দেখুৱাই যাম আমি গ'লে কি পাই যাম। আজি যাম বোৱাৰীজনীৰ ঘৰত। আমি ওলাইছোঁ, এয়া বোৱাৰী, এয়া ননদ, এয়া বৌ, ইটো টিকলা, এইফালে ভাইটি এটা। দেৰগাঁৱৰ পৰা আহিয়ে গা পা ধুই বহিছোঁ। ইমান গৰম আজি। মই বহি থাকোঁতে তেনেকুৱাতে বৌহঁতো আহিলে। বৌহঁতে আহি সন্ধিয়া হৈ গ'ল, চাহ তাহ খাই ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। মোৰ আজি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ইয়াত কিবা ভুল হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।